এতিয়া গৈ আছো ডক্টৰৰ ওচৰলৈ। অভিজিত দেৱ ডক্টৰ, অৰ্থপেডিক ডক্টৰ হয়। একচুৱেলি মাৰ মানে অলপ প্ৰব্লেম চলি আছিলে, অলপ বিষ চিষ, বয়স হ'লেতো বিষ চিষ হয় আৰু। এয়া মায়ে এতিয়া ঘৰৰ কমলা গুচাই আছে। মোৰ ঘৰত কমলা লাগিছে একচুৱেলি, দেউতাই ৰোৱা। কমলা গুচাই খাই আছে আৰু মোকো দিব দুফুটমান। বলক যাওঁ আজি ডক্টৰৰ ওচৰলৈ। ভাল ডক্টৰ, আপোনালোকেও দেখাব পাৰিব। আৰু ইয়াতে মই আহি পালোঁ হিপ এণ্ড নি ক্লিনিক। আহক এবাৰ যাওঁ, তাতে মোৰ মাক বহাই থৈছোঁ একচুৱেলি চেম্বাৰত। আৰু এতিয়া আমি ছাৰৰ লগত এবাৰ কথাও পাতিম। তো মই মাক দেখালোঁ, অভিজিত দেৱ ছাৰক। আৰু এয়া আমাৰ ছাৰ, অভিজিত দেৱ ছাৰ। ছাৰক মই এটা প্ৰশ্ন কৰিব বিচাৰিছিলোঁ। আই মাতৃসকলৰ যেতিয়া বয়স হয়, বয়স হোৱাৰ পাছত নিজকে কেনেকৈ টেক কেয়াৰ কৰিব লাগে? তো যেতিয়া মহিলাসকলৰ মাহেকীয়াটো বন্ধ হয়, তেতিয়া সেই পিৰিয়ডটো তেওঁলোকৰ কাৰণে বহুত ক্ৰিটিকেল পিৰিয়ড হয়। কিয়নো এইটো সময়ত তিৰোতাসকলৰ এষ্ট্ৰজেন ডিক্লাইন হয়। এষ্ট্ৰজেন ডিক্লাইন মানে মহিলাৰ যিটো হৰম'ন থাকে, তাৰ মানে ৰিপ্ৰডাক্টিভ হৰম'ন, সেই হৰম'নটো হঠাতে কমি যায় শৰীৰত। আৰু তাৰ কাৰণে বহুত ধৰণৰ প্ৰব্লেম হয়। মাছল উইকনেছ হ'ব, বোন ডেনচিটি কমি যাব, হাড়ৰ ঘনত্বখিনি কমি যায়। তাৰ লগতে বহুত ধৰণৰ ডিজেনেৰেটিভ চেঞ্জেছ, যেনেকৈ আৰ্থ্ৰাইটিছ, ডিস্ক ৰিলেটেড প্ৰব্লেম, স্পাইনৰ যিটো ডিস্ক, শ্লিপ ডিস্ক হয়, তেনেকুৱা ধৰণৰ প্ৰব্লেম, এইবোৰ প্ৰব্লেম অলপ বেছিকৈ হয়। আৰু এইবোৰ হৈছে চাইন্স অফ এজিং। তাৰমানে এজিং প্ৰচেছটো, মানে বাৰ্ধক্যৰ যিটো প্ৰচেছ, সেই প্ৰচেছটো খৰতকীয়া হয়, সোনকালে হয়। তো তেনেকুৱা সময়ত বহুত ধৰণৰ প্ৰব্লেম হ'ব পাৰে। গাঁঠিৰ বিষ হ'ব পাৰে, কঁকালৰ বিষ হ'ব পাৰে। মই ভাবোঁ সেইটো সময়ত এবাৰ হাড়ৰ ডক্টৰ ডক্টৰক এবাৰ দেখুৱাই পেলাই নিজৰ প্ৰব্লেমখিনি জানি লোৱাটো ভাল। সেইটো সময়ত অষ্টিঅ'পৰোচিছ নামৰ এটা বেমাৰ হ'ব পাৰে। অষ্টিঅ'পৰোচিছ মানে হাড়ৰ ঘনত্ব কমি যোৱা, ঠুনুকা হৈ যোৱা। মই ভাবোঁ তাৰ কাৰণে সঠিক সময়ত যদি ট্ৰিটমেণ্টটো আৰম্ভ কৰিব পাৰি, তো ভৱিষ্যতে ফ্ৰেকচাৰ হোৱাৰ চান্সেছ বহুত কমি যায়। বিষবিলাকো হয়তো কমি যায়। বহুত পেচেণ্টৰ দেখিছোঁ অষ্টিঅ'পৰোচিছ ৰিলেটেড যিবিলাক বিষ আছে, সেই বিষবিলাক। আৰু এক্সাৰচাইজ, ব্যায়াম, সেইবিলাকে খুব ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। আৰু ডায়েট, খোৱা বোৱা, আহাৰ, শ্লিপ, টোপনি, সেইবোৰ, আৰু ষ্ট্ৰেছ ল'ব নালাগে। তো আমাৰ আই মাতৃসকলে এটা বয়সৰ পাছত কি হয়, খুব আননেচেচাৰী ষ্ট্ৰেছ লৈ থাকে। তো সেনেকুৱা ধৰণৰ ষ্ট্ৰেছবিলাক ল'ব নালাগে। তো এটা ভাল লাইফষ্টাইল এটা কটাব পাৰি আৰু তেতিয়া। থেংক ইউ ছাৰ। আৰু আমাৰ ল'ৰাসকলৰ কাৰণে কিবা এডভাইচ আছে আপোনাৰ, যে আমি কি কৰিলে ভাল হ'ব? ল'ৰাসকলৰ কাৰণে মই এইটোৱে কওঁ, মানে আজিকালি 25ৰ পাছত, বয়স যেতিয়া 25 হৈ গৈছে, তাৰ পাছত এটা হেল্ডি লাইফষ্টাইল কটাব লাগে। মানে এক্সাৰচাইজ, ডায়েট, আৰু যিবিলাক মানে আজিকালি জাংক ফুড ইমান বেছি হৈ গৈছে আহাৰত, এলকহল, স্মকিং, এইবিলাকো বেছি হৈ গৈছে আমাৰ। আৰু ষ্ট্ৰেছ যেনেকৈ আটাইতকৈ ডাঙৰ মানে প্ৰব্লেম আজিকালি। তো সেইবিলাক ল'ব নালাগে। অবিচিটি প্ৰব্লেম, 25ৰ পাছত ল'ৰা মানুহ শকত হয়, মানে মেদবহুলতা বাঢ়ি যায়। তাৰ কাৰণে টাইপ 2 ডায়েবেটিছ, হাইপাৰ টেনশ্যন, প্ৰেছাৰৰ প্ৰব্লেম, এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক বাঢ়ি যায়। তো মই এইটোৱে ক'ম, এই 25ৰ পাছতে আমি একচুৱেলি সতৰ্ক হ'ব লাগে। ধন্যবাদ ছাৰ। তো আমাৰ ইয়াত আছিল অভিজিত দেৱ ছাৰ, আৰু তেখেতৰ চেম্বাৰ যদি আপোনালোকে আহিব বিচাৰে, তেনেহ'লে বাইপাছৰ ফালৰ পৰা আপোনালোকে আহিব পাৰে। পেট্ৰল পাম্পৰ লগতে তেখেতৰ চেম্বাৰ, হোমলি চেম্বাৰ হয়, বহুত ধুনীয়া। মই ইয়াত আহি সোমায়ে দেখা পালোঁ যে তেখেতৰ চেম্বাৰত কিতাপ ৰখা হৈছে। আমি আগতে টিংকল পঢ়িছিলোঁ, টিংকলৰ পৰা আদি কৰি এটা ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰিছে, আৰু ইয়াত সঁচাকৈ ভাল লাগে। পাৰ্কিঙৰো ব্যৱস্থা আছে। আমি নগৰৰ ফালৰ পৰা যদি আহোঁ, মৰিকল চেণ্টাৰটো পাৰ কৰি আমি পেট্ৰল পাম্পটোৰ লগতে চেম্বাৰটো আছে। মই আপোনালোকক লিংকত শ্বেয়াৰ কৰি দিম, বা তেখেতৰ যিটো চেম্বাৰ, তাৰ নামটো আপোনালোকক মই শ্বেয়াৰ কৰি দিম। থেংক ইউ ছাৰ, ধন্যবাদ। হয়।